সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, মোৰ ভাল। ঠাণ্ডাৰ দিনকেইটাত এতিয়া গা হাত ভৰি ফটাৰ লগতে উঠ ফটাৰ সমস্যাটো খুবেই বহুত বেছি হয় সকলোৰে। উঠটো ফাটাৰ লগে লগে এনেকুৱা হয় লিপষ্টিক আচলতে আমাৰ মহিলাসকলৰ কাৰণে উঠটো ফাটি থাকিলে লিপষ্টিকটো লগোৱাৰ পিছত খুব বেছি বেয়া দেখি যিখিনি ফাটি থাকে সেইখিনি ছাল ওপৰলৈকে উঠি আহে আৰু যাৰ ফলত বহুত বেছি বেয়া দেখি আৰু সেইখিনি যেতিয়া আপুনি উঠাই দিব সেইখিনি উঠাই দিয়াৰ পিছত বহুত বেছি কষ্ট হয়, তেজ ওলায় বা কিবা খালে ধৰে সেইখিনি বস্তু। কিন্তু আপোনালোকে এতিয়া ঠাণ্ডাৰ দিনত আপোনালোকে যি উঠটো ফাটাৰ এটা মেইন কাৰণ হৈছে আপোনালোকৰ ড্ৰাইনেছ। আপোনালোকৰ ঠাণ্ডাৰ দিনত এনেই স্কিনবিলাক খুব ড্ৰাই হৈ থাকে, তাৰ ওপৰত আপোনালোকৰ উঠৰ সেই স্কিনটো খুব বেছি কোমল হয়, যাৰ ফলত সেইটো ড্ৰাইনেছটো বহুত বেছি সহ্য কৰিব নোৱাৰে, তাৰ ফলত ফাটি তেজ ওলাই যায়। তাৰ কাৰণে আপোনালোকে কি কৰিব, উঠটোক আপোনালোকে মইশ্চাৰাইজ ৰাখিব লাগে সদায়। উঠটো যাতে শুকাই নাযায় তাৰ ব্যৱস্থা। শুকাই নাযাবৰ কাৰণেতো আপোনালোকে এনি টাইম কিবা নহয় কিবা এটা দি থাকিব নোৱাৰে। তো নেচাৰেলি যিটো এটা মইশ্চাৰাইজ এটা উঠত থাকি যায়, সেইটো কৰিলে আপোনালোকৰ উঠটো নাফাটে। তাৰ কাৰণে আপোনালোকে কি কৰিব, উঠটোত আপোনালোকে ডেড স্কিনবিলাক ওলাই যাবৰ কাৰণে স্ক্ৰাব কৰিব। স্ক্ৰাবিঙৰ কাৰণে আপোনালোকে কি কৰিব, চেনি ল'ব অলপমান, তাত মৌ ল'ব, মৌ লৈ লাহে লাহে আপোনালোকে উঠত স্ক্ৰাব কৰিব, মাছাজ কৰিব, যিটোত বহুত বেছি জোৰ নিদিব, জোৰ নিদিয়াকৈ লাহে লাহে সেইটো ধুনীয়াকৈ মাছাজ কৰি লৈ উঠি কুহুমীয়া গৰম পানীৰে ধুই দিব। ধুই লৈ আপোনালোকে বাটাৰ বা ঘৰত মৌ জল থাকে, মৌ আপোনালোকে দিব পাৰে। ৰাতি আপোনালোকে তেনেকৈ শুই যাব পাৰে। আৰু মই যিটো আজি বস্তু আপোনালোকৰ কাৰণে লৈ আনিছোঁ সেইটো আচলতে ঘৰত বনাই ল'ব লাগিব। অলপমান টাইম কিনে আপোনালোকে ষ্ট'ৰ কৰিব পাৰিব এসপ্তাহমানলৈকে। সেইটো আপোনালোকে গালত ব্লাছাৰ হিচাপে লগাব পাৰিব আৰু উঠত আপোনালোকে লিপ বাম হিচাপে ব্যৱহাৰ কৰিব। এইটো এটা নেচাৰেল কালাৰ এটা আহিব। আৰু মই কৈছোঁৱে যে মই পাকঘৰত থকা যিকোনো বস্তুৰ পৰাই মই দিওঁ আপোনালোকক। আচলতে আপোনালোকে বস্তু যিকোনো দোকানৰ বস্তু আপোনালোকে যেতিয়া কিনিব তাত ফ্লেভাৰবিলাক লিখাই থাকে, ধৰক লেমন ফ্লেভাৰ, ষ্ট্ৰবেৰী ফ্লেভাৰ, এনেকুৱা বহুত কিবা কিবি ফ্লেভাৰ থাকে। তো আজি তাৰ ভিতৰত মই পাকঘৰতে থকা এতিয়া ঠাণ্ডাৰ দিনত সেইটো বস্তু খুব বজাৰত আহে, মানে খাব লাগে, সেইটো লগোৱাৰ উপৰিও সেইটো খোৱাটো খুব বেছি ভাল হয়। তো মই আজি ক'ব ওলাইছোঁ বিটৰুটৰ কথা। বিটৰুটেৰে মই আজি আপোনালোকক এটা ফেচ পেকো ৰেডি কৰাৰ কাৰণে মই ক'ম। ফেচ পেকটো একচুৱেলি আজিয়ে ৰেডি নহয়, সেইটো টাইম লাগিব, কিন্তু মই ষ্টাৰ্টিংটো আজি আপোনালোকক ক'ম। আৰু যেতিয়া হ'ব সেইটো ফেচ পেকটো ৰেডি, তেতিয়া মই আপোনালোকক লগাই কিনে বনাবচোন, এইটো বনাই কিনে লগাব। আপোনালোকৰ উঠ ফটাৰ লগতে স্কিনো ধুনীয়া হ'ব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো বনাবৰ কাৰণে আপোনালোকে কি কৰিব, এটা বিটৰুট ল'ব। বিটৰুটটো ধুনীয়াকৈ ভালকৈ ধুই লৈ উঠি এনেকৈ ওপৰৰ বাকলিটো চেলাই ল'ব। বাকলিটো চেলাই লৈ উঠি আপোনালোকে এনেকৈ ৰুকি ল'ব ধুনীয়াকৈ। মিক্সিত আপোনালোকে গ্ৰাইণ্ডো কৰিব পাৰে, কোনো যাৰ যেনেকৈ যিটো ইচ্ছা হয় তেনেকৈ কৰিব পাৰে। মই এনেকৈ কৰি লৈছোঁ। এনেকৈ কৰি ল'লে ধুনীয়াকৈ থাকিও যায়। আৰু মই এইখিনি মই এতিয়া এনেকৈ অলপমান লৈ উঠি ইয়াৰ পৰা অলপমান সৰু বাতি এটাত বিটৰুটৰ ৰসখিনি এনেকৈ ওলাই লৈছোঁ। ওলাই লৈ উঠি গেছৰ জুইটো অলপমান কমাই দিছোঁ। কমাই দি কিনে এইখিনি অলপ ৰসটো ওলোৱাতে অলপমান পাতল টাইপ হৈ থাকে ন, এইটো মই জাষ্ট অলপমান কমাই লৈছোঁ আৰু অলপ উতলি গৈছে। আৰু এইখিনি মই ফেচ পেকৰ কাৰণে যিটো কথা কৈছিলোঁ, এইখিনি মই এতিয়া ৰ'দত ধুনীয়াকৈ এনেকৈ দিম। ৰ'দত ধুনীয়াকৈ শুকোৱাৰ পিছত মই আৰু বাকীখিনি কৰিম। এতিয়া জাষ্ট মই কৈছিলোঁ নহয় ষ্টাৰ্টিংটো আপোনালোকক দেখাম বুলি, এইটো জাষ্ট ষ্টাৰ্টিং ফেচ পেকটোৰ কাৰণে। আৰু এতিয়া আহক এইখিনি বিটৰুটৰ এইখিনি কথা কওঁ। তাৰপিছত বাতিটোত অলপমান এল'ভেৰা জেল ল'ব লাগিব আপোনালোকে। ঘৰত যিকোনো এল'ভেৰা জেল থাকিলে আপুনি সেইটো ল'ব। এল'ভেৰা জেলৰ লগত আপোনালোকে কি কৰিব, অলপমান গ্লিচাৰিন ল'ব। গ্লিচাৰিন এড কৰিব অকণমান, যিকোনো গ্লিচাৰিন আপোনালোকৰ ঘৰত থকা সেইখিনি ল'ব পাৰে। নেক্সট আপোনালোকে কি কৰিব, ঘৰত আপোনালোকৰ ভেচলিন থাকিলে ভেচলিনটো ল'ব, নাথাকিলে কোনো কথা নাই, গ্লিচাৰিনটো দিলেই হ'ল। ভেচলিন যদি আছে অকণমান দি দিব, মোৰ আছিলে মই অকণমান দি দিছোঁ। দি কিনে ধুনীয়াকৈ মিক্স কৰাই ল'ব। ধুনীয়াকৈ মিক্স কৰাই ল'ব, একদম পূৰা ঘূৰাই ঘূৰাই চামুচখন তেতিয়া আপোনালোকৰ অলপমান ক্ৰিমি টাইপ আহি যাব বস্তুটো। তাৰপিছত আপোনালোকে কি কৰিব, এটা কেপচুল দিব। কেপচুলটো বস্তুখিনি ষ্ট'ৰ যেতিয়া আমি কৰিম 1 উইকলৈকে, কেপচুলটো সেইখিনি স্কিনত ভিটামিনৰো কাম কৰিব এণ্ড ভাল বস্তুখিনি ভালদৰে ৰাখিব।
তো এই কেপচুলটো আপোনালোকে দিলে আপোনালোকৰ যিখিনি স্কিনত দাগ থাকিব বা উঠটো ফাটাত ভাতখিনিত যেতিয়া যেনেকৈ ফাটিলে তেজ ওলাই যাব সেইখিনি বস্তু সোনকালে ভাল হোৱাত মানে সহায় কৰিব। এই কেপচুলটো এনেকৈ দি কিনে আপোনালোকে ধুনীয়াকৈ লৰাই ল'ব। লৰাই লৈ এটা ক্ৰীমি টেক্সচাৰ এটা আহিব, সেইটো অহালৈকে আপোনালোকে এনেকৈ মিক্স কৰি থাকিব। মিক্স কৰি থকাৰ পিছত অলপমান ধৰক অলপমান ধুনীয়াকৈ মিহলি হৈ যোৱাৰ পিছত বস্তুটো অলপমান ডাঠ হ'ব। আপোনালোকে ডাঠ হোৱালৈকে এনেকৈ চামুচেৰে লৰাই থাকিব। চামুচেৰে লৰাই ডাঠ হোৱালৈকে আপোনালোকে এইখিনি বস্তু কৰিব। এইখিনি ধুনীয়া এটা কালাৰ আহিব। আপোনালোকে যিখিনি কৰিলে বহুত বেছি ভাল পাব। আৰু এয়া চাওক, মই এইটো বস্তু এতিয়া ব্যৱহাৰ কৰিম, আপোনালোকক পূৰা দেখাইছোঁ। এইটো একদম ফেক নহয়, এইটো একদম ৰিয়েল হয়, আপোনালোকে কৰিব পাৰে। বহুত ধুনীয়া হয়। এয়া দেখিছেনে, মোৰ আগৰ আপোনালোকে মই ভিডিঅ'ত যেতিয়া কথা কৈ আছিলোঁ আপোনালোকৰ লগত, তেতিয়া মই একোৱেই লগোৱা নাছিলোঁ উঠোত, আৰু এতিয়া এইটো মই লগাইছোঁ। আপুনি আগৰখিনি আৰু এতিয়াৰখিনিত চাই নিজেই আপোনালোকে ডিফাৰেঞ্চটো দেখিব। বহুত ধুনীয়া কালাৰ এটা আহে। লিপষ্টিক ধৰক মেট লিপষ্টিক হওক বা ক্ৰীমি লিপষ্টিক হওক, যিকোনো এটা লেয়াৰ বনি যায় ন, আপোনালোকে এইটো লগাই কিনে বাহিৰতো ওলাব পাৰিব। জাষ্ট নেচাৰেল কালাৰ এটা। আৰু এয়া চাওক, মই ব্লাছাৰৰ নিচিনা কৰিছোঁ। খুব ধুনীয়া এটা কালাৰ আহে। আপোনালোকে নিজে চাব, কৰি লওক, কৰি লৈ কিনে নিজে ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰিলে আপোনালোকে দেখিব বহুত ধুনীয়া কালাৰ। আৰু এনেও বিটৰুটৰ কালাৰটো মানে বহুত বেছি ধুনীয়া হয়। চ' কৰি লওক, কৰি লৈ কিনে আপোনালোকে লগাব। লগাই মেলি নিজে আপোনালোকে আচৰিত হৈ যাব যে সঁচাকৈ বহুত ধুনীয়া হয়। এয়া চাওকচোন, মোক দেখিয়ে মই নিজৰে কিবা এটা ভাল লাগিছে, হয়নে? এয়া আৰু এক ড্ৰপ মই দি দিছোঁ। জাষ্ট অলপ কোৱাণ্টিটি আপোনালোকে ল'ব, একদম বহুত বেছি নল'ব। বহুত বেছি লোৱাৰ অলপ কোৱাণ্টিটি লোৱাৰ পিছত এয়া দেখিছেনে, একদম নেচাৰেল আৰু য'ত মই মানে একো মই কৰাই নাই স্কিনত। তো ডাইৰেক্ট মইশ্চাৰাইজাৰ আছিলে, মইশ্চাৰাইজাৰৰ ওপৰত এইখিনি আছিলে। চ' চাওক কেনেকুৱা ধুনীয়া হৈছে।